নমস্কাৰ মোৰ অসমবাসী ৰাইজ। আজি শ্ৰীমন্ত শংকৰদেৱ আমাৰ গুৰুজনাৰ জন্ম উৎসৱ উপলক্ষে আমাৰ পুৰণাকাকি তপনপুৰ বাসী গাঁৱৰ ৰাইজে ভাগৱত শোভাযাত্ৰা আৰম্ভ কৰিছে। বৰ্তমান আহি আছে ভাগৱত। আমি পদূলিয়ে শৰাই দিনেকৈ থৈ দিছোঁ মানুহ ঘৰবিলাকত। এতিয়া আমি সেৱা ল'ম। এই আমাৰ ভিনদেউ হয়, এই আমাৰ বাইদেউ, আমাৰ ঘৰ। ভাল লাগিছে। 9 বছৰৰ মূৰত পাইছোঁ। মোৰ মানুহজনী হয়, মোৰ দাদা। খাব আৰম্ভ কৰিছে। চাওক আপোনালোকে খেলাত আনিছে বৰ্তমান ভাগৱত। কেনে পালে অসমবাসী ৰাইজে জনাব চাই নাইকে। আপোনালোক আৰু লিখাবলৈ আৰম্ভ কৰোঁ। মোবাইলে ধৰিবি আকল লৈ যাবি। আহিলো